নমস্কাৰ জনতাৰ চকুৰ সমূহ দৰ্শকক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি ভাৰতৰ ৭৭তম স্বাধীনতা দিৱস। এই স্বাধীনতাৰ হকে যিসকল বীৰ বীৰংগনাই দেশৰ হকে প্ৰাণ আহুতি দিছিল সেই সকল বীৰ বীৰংগনাক আমি শ্ৰদ্ধাৰে আজি স্মৰণ কৰিছোঁ। অসমত আলফা আৰু NSCNে আহ্বান জনোৱা বন্ধুকো কেৰেপ নকৰি গোটেই অসমবাসীয়ে স্ব ইচ্ছাৰে ওলাই আহি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰে। আজিৰ প্ৰতিবেদনত পশ্চিম জাৰুনী আইডিয়েল একাডেমীত উদযাপন কৰা স্বাধীনতা দিৱসৰ কিছুমান দৃশ্যাংশ জনতাৰ চকুৰ সমূহ দৰ্শকক দেখুৱাব বিচাৰিছোঁ। আজিৰ পতাকা উত্তোলন কৰিব পশ্চিম জাৰুনী আইডিয়েল একাডেমীৰ সন্মানীয় প্ৰধান শিক্ষক ফয়জা আলম ছাৰে। তেখেতক আহি পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছে। স্বাধীনতা দিৱস উপলক্ষে মুকলি আকাশত নাচি থকা জাতীয় পতাকাৰ তলত সমবেত হোৱা সন্মানীয় আজিৰ সভাৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। Good morning everyone, respected guests, headmaster, teachers, students and my dear friend. My name is Maruf Ahmed. I am reading class 9. I want to be a good doctor. I am Indian. Today is Independence Day of our country. At first, I wish you all a very happy Independence Day. We celebrate it on 15th of August every year. On 15 August 1947, India got freedom from British rule. Our brave freedom fighters sacrificed their whole life for our freedom. We should be grateful to our brave heroes. Independence Day is the national festival of India. All Indians celebrate this day by hosting and singing the national anthem. I am very proud to be an Indian and I love my country very much. Jai Hind, Jai Bharat.